হয় বৰ্তমান মই উপস্থিত আছোঁ নগাঁও জিলা লোকসভা সমষ্টিৰ লাহৰীঘাটত মই লোকসভা সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট বিধানসভা সমষ্টিত উপস্থিত আছোঁ ইয়াতে দেখিছোঁ যি লোকসভা নিৰ্বাচন হৈছে সকলো দলে নিৰ্বাচনৰ কাৰ্যত লাগি আছে কি কংগ্ৰেছ কি বিজেপি কি এছবি কি পিজেপি সকলো দলে পুৰাদমে নিৰ্বাচনী কামত লাগি আছে ইয়াৰ আমাৰ মাজত উপস্থিত আছে যি পূৰ্বাঞ্চল জনতা পাৰ্টীৰ যি প্ৰাৰ্থী সেই প্ৰাৰ্থীজন উপস্থিত আছে মই তেখেতৰ মুখে জানিব বিচাৰিম এই বৰ্তমান সময়তে তেখেতৰ প্ৰচাৰ অভিযান কেনেধৰণৰ চলিছে হয় মই আমাৰ নগাঁও লোকসভা সমষ্টিৰ একেবাৰে পিছপৰা এটা অঞ্চলত যি নেকি গৰাখহনীয়া মানে বান এই ওচৰতে আছে প্ৰায় 500 মিটাৰ মান আছে এইখিনি গৰাখহনীয়া মানে কেৱল মানে মানুহে খুব হাৰাশাস্তি হৈ আছে একেবাৰে পিছপৰা অঞ্চল ইয়াত কোনো আজি তাৰিখলৈকে কোনো কেণ্ডিডেট ইয়াতে মোৰ নিচিনা আহি পোৱা নাই ৰাইজে মোক যথেষ্ট ভাল পাই আছে যিহেতুকে ইয়াত মানে ইউডিএফৰ প্ৰচাৰ আগতে চলি আছিলে যিহেতুকে ইয়াত ইউডিএফৰ কোনো কেণ্ডিডেট নাই আৰু সেইবিলাক ৰাইজে মোক বিভিন্ন দলৰ পৰা আহি মোৰ মানে বহুত ছাপোৰ্ট কৰি আছে আৰু এনেকৈ মই জনমত পালে মই নিশ্চয় উইনাৰ হৈ যাম আপুনি বৰ্তমান যেনেধৰণৰ প্ৰচাৰ চলিছে এই ধৰণে প্ৰচাৰ চলাই আপুনি সফল হ'ব বুলি ভাবিছেনে বাৰু মই 100% মই ভাবিছোঁ ৰাইজে যেনেকৈ মোক আঁকোৱালি লৈ আছে আৰু ইলেকশ্যনৰ সময়লৈকে আৰু ল'ব বুলি মোৰ বহুত বিশ্বাস আছে আপুনি যদি এই নগাঁও লোকসভা সমষ্টিৰ পৰা জয়ী হৈ যায় আপুনি প্ৰথমে কি কাম কৰিম বুলি মই আজি মই এই গৰাখহনীয়া একদম গৰাখহনীয়া জেগাত মই নিশ্চয় আহিছোঁ যেনেকৈ মই ৰাইজৰ ওচৰত আহিছোঁ ৰাইজে মোক যেনেকৈ আঁকোৱালি ল'ব বিচাৰিছে মই প্ৰথম মোৰ কামটো হ'ব এইটো সিদ্ধান্ত কৰিম গৰাখহনীয়া ৰাইজৰ মানে সুচিন্তা মই কেনেকৈ কৰিব পাৰোঁ সেই চিন্তাটো ইতিমধ্যে দেখিছোঁ বহু সংখ্যক ইয়াত ভোটাৰ ৰাইজ ইয়াত উপস্থিত আছে মই তেখেতসকলৰ মুখৰ পৰা জানিব বিচাৰিম তেখেতে এই নিৰ্বাচনৰ সম্পৰ্কত আজগৰ আলী প্ৰাৰ্থিত্ব সন্দৰ্ভত কেনেধৰণৰ মন্তব্য আমি এতিয়া লাহৰীঘাট চাৰ্কল অফিচৰ সন্মুখতে আছোঁ আমি লাহৰীঘাট ৰাইজ আমি ইউডিএফ কৰা মানুহ আগতে আমি কংগ্ৰেছত আছিলোঁ কিন্তু আমি কংগ্ৰেছ এৰি পেলাই ইউডিএফত গুচি গৈছোঁ এতিয়া আমাৰ গগৈ ছাৰে আৰু বদৰ চাহাবে গোটেই অসমৰ মানুহে জানি আছে যে তেখেত এলায়েন্স হৈছে এলায়েন্স হোৱাৰ পিছত আপাৰ আছাম মধ্য অসমত যে প্ৰাৰ্থিত্ব দিছে তাত আমাৰ ইউডিএফৰ প্ৰাৰ্থী দিয়া নাই যেতিয়া নেকি বৰপেটা আৰু ধুবুৰী আৰু কাছাৰ সমষ্টিত প্ৰাৰ্থী দিয়া হ'ল তেতিয়া মানে ইউডিএফৰ প্ৰাৰ্থী দিয়াৰ পিছত কংগ্ৰেছে প্ৰাৰ্থী দি দিলে এতিয়া আমাৰ ইউডিএফৰ মানুহে গম পাইছে যে আমাকতো ফাঁকি দিছে কংগ্ৰেছ ফাঁকি দিয়া পাৰ্টীয়ে কংগ্ৰেছ গতিকে আমি এটা সিদ্ধান্ত লৈছোঁ এতিয়া আমি ইউডিএফৰ ভোটখিনি ক'ত দিম এতিয়া আমি সকলো ৰাইজে আমাৰ এই বিজেপি পাৰ্টীৰ আমাৰ সন্মানীয় আজগৰ আলী চাহাবক আমি লাহৰীঘাটৰ ৰাইজে আমাৰ এই নগাঁও লোকসভাৰ যিমানখিনি ইউডিএফৰ ভোট আছে সকলোৱে আমি তেখেতক বিজয়ী কৰিম বুলি আমি আশা ৰাখিছোঁ আমি সিদ্ধান্ত